কলিহিৰি পতিয়া বতাহত যেনেকৈ হালে মালতী অ মালতী অ আনা কলিজনী ঐ তামোল এখন লৈ আনচোন লৈ আন মই অকণমান খৰিকেইটালৈকে সৰু কৰি দিছোঁ দেই লৈ আন দে হেৰি নহয় চালা আছে নেকি চালা দে চালা অকণমান দিলে হ'ব দে হয় নহয় ভাত পানী বনালি নে নাই হ'ব দে সুৰা ভাতকেইটা খাম দে চিন্তা কৰিব নালাগে আৰু কিবা কাম বন আছে যদি গোটেই কামখিনি কৰি ল'ব না মই এইকেইটা হৈ যাব এতিয়া বেছি সময় নাই নমস্কাৰ এই হৰবুবা দেখোন এই লগত অতিথিও লৈ আহিছে পিছে মই চিনিহে পোৱা নাই দেই নমস্কাৰ দেই এই মানে কি সকামত বা আহিলে এই প্ৰভুৰ ঘৰত মানে আমি পঞ্চায়তৰ পৰা আহিছিলোঁ আপোনাৰ বিশেষ জানিব পৰা মতে মানে আপুনি ঘৰত পোৱা নাই গতিকে আপোনাৰ ঘৰ নম্বৰটোকে আমি পাবলৈ আহিছোঁ হয় নেকি ঈশ্বৰে কিন্তু মোক মিলাইছে দেই সঁচাকৈ কিন্তু চাহ ইমান দিন কিন্তু আমি ঘৰ এটা পোৱা নাই এই বুঢ়া বুঢ়ী অকলে ঘৰখনত থাকোঁ আমি জানো ঘৰ এটা পাব নালাগে চাগে ৰাজ কৃপাতে এইবাৰ ঘৰটো পাম চাগে চাগে নহয় হয় এই ভাল কাম কৰিছা দেই তোমালোকে ভাল পাইছোঁ ঘৰ নম্বৰটো লাগে আছে ছাৰ আপুনি সেই চাই লওক এই তাতে আছে বেৰত লিখা আছে তাত মানে আৰু বেৰত লিখা আছে তুমি কিন্তু ভাল কাম এটা কৰিছা দেই আজি ইমান দিন হৈছোঁ মই এটা যেন আমি পাব নালাগে তাকেতো মানে খুৰা কথাটো হ'ল মানে ঘৰ নম্বৰটো নিশ্চয় কাপোৰখনৰ তলত আছে অলপ আঁতৰাই দিব পাৰা সুবিধা হ'ল নহয় এই কাপোৰ মেলা হৈ আছে এই বহক এই মই ক'বলৈ পাহৰিছিলে বহিবলৈ এই মালতী আনা কলিজনী এইফালে ওলাই আছো চাহ লাগিছে দেখিছনে চাহ লাগিছে এই সৰহ পাই লৈ আহিবা বোলে চেংচাছ নে ফেংচাছৰ কাৰণে আহিছে এইবাৰ বোলে আমি ঘৰটো পাম বুজিছ এই দুইটাই বুঢ়া বুঢ়ীয়ে আনন্দত থাকিব পাৰিম দে বুজিছনে তই কাম এটা কৰচোন এই তই ঘৰৰ নম্বৰটো খেলাখন দাঙি ঘৰ নম্বৰটো দেখুৱাই দিলে খেলাখন দাঙি ঘৰ নম্বৰটো দেখুৱাই দিলে